নমস্কাৰ ছাৰ বাইদেউসকল, মোৰ নাম কমল পাল আৰু আপোনালোকক মোৰ ইউটিউব চেনেলত স্বাগতম জনাওঁ। ছাৰ বাইদেউসকল, আমাৰ কিছুমান ষ্টুডেণ্ট আছে, অৰ্থাৎ মিড ক্লাছৰ ষ্টুডেণ্ট আছে, যেনেকৈ ক্লাছ 2ৰ পৰা ক্লাছ 12। কিছুমান ষ্টুডেণ্টৰ নাম ইউডাইছ প্লাছত এণ্ট্ৰি নাই। তো এওঁলোকৰ নাম আমাৰ নতুনকৈ এণ্ট্ৰি কৰাৰ বাবে আমাৰ এটা ফৰ্ম আছে, ফৰ্ম S02। এই ফৰ্মখন আমাৰ ফিল আপ কৰি ব্লকত জমা দিব লাগিব বা ডিষ্ট্ৰিক্টত জমা দিব লাগিব। জমা দিয়াৰ পিছতে আমাৰ ব্লকৰ পৰা বা ডিষ্ট্ৰিক্টৰ পৰা সেই ষ্টুডেণ্টৰ নাম নতুনকৈ এড কৰি দিব। আৰু আমাৰ কিছুমান ষ্টুডেণ্টৰ নাম আছে ভুল, যেনেকৈ কাৰেকশ্যন কৰিব লাগে। তে আপোনালোকে যদি এটা ৱাৰ্ড বা লেটাৰ কাৰেকশ্যন কৰিব বিচাৰে, তো মই এটা ভিডিঅ' বনাইছোঁ, আপোনালোকে ৰাইট চাইডত এটা আই বটন দেখা পাই আছে, তাতে ক্লিক কৰি আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব ভিডিঅ' চাই। আৰু যদি আপোনালোকে এটা ৱাৰ্ড চেঞ্জ কৰিব বিচাৰে বা ডেট অফ বাৰ্থ চেঞ্জ কৰিব বিচাৰে বা বেছিক বেলেগ ডিটেইলছবিলাক চেঞ্জ কৰিব বিচাৰে, তাৰ বাবে আৰু এটা ফৰ্ম দিছে, ফৰ্ম S03। সেইখন আপোনালোকে ডাউনলোড কৰি এইখন ফিল আপ কৰি আপোনালোকে ব্লকত জমা দিয়াৰ পিছত ব্লকৰ পৰা সেই কাৰেকশ্যনবিলাক কৰি দিম। তা আপোনালোকে সেই S03 ফৰ্ম আৰু S02 ফৰ্ম আপোনালোকে স্ক্ৰীনত দেখা পাই আছে। যেতিয়া আপোনালোকে ষ্টুডেণ্ট মডিউল লগ ইন কৰিব, তাৰপিছত একাডেমিক ইয়াৰ আহিব, তাৰ তলতে এটা গ্ৰীণ বক্স আছে, তাতে ক্লিক কৰাৰ পিছত এই দুটা ফৰ্ম ডাউনলোডৰ অপশ্যন আহি যাব। তা আপোনালোকে এই ফৰ্ম দুটা ডাউনলোড কৰি ল'ব। কৰাৰ পিছত আপোনালোকে কেনেকৈ ফিল আপ কৰিব এইখন মই আপোনালোকক এই ভিডিঅ'ত দেখাই দিম। আপোনালোকে এই ভিডিঅ' স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব আৰু কেনেকৈ ফৰ্মটো ফিল আপ কৰিব লাগে বুজি পাব। আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশ্যন বেল আইকন টাচ কৰি অল কৰি দিব। ধন্যবাদ। ছাৰ বাইদেউসকল, আপোনালোকৰ ওপৰত দেখা পাই আছে ফৰ্ম S02 বুলি লিখা আছে আৰু ইয়াত আমাৰ পেজ নাম্বাৰ দিয়া আছে। আপোনালোকে পেজ নাম্বাৰ দিব চিৰিয়েলি। যদি এটা ব্যৱহাৰ কৰে 1 দিব, যদি দুটা ব্যৱহাৰ কৰে 2 দিব, এনেকৈ চিৰিয়েল নাম্বাৰ দি দিব। ইয়াৰ পিছত ইয়াতে লিখা আছে ফৰ্মেট ফৰ ষ্টুডেণ্ট এডিশ্যন ইন ইউডাইছ প্লাছ ফৰ ক্লাছ 2 to 12। মানে আপোনালোকে যদি ক্লাছ 2ৰ পৰা 12ৰ ভিতৰত কোনো ষ্টুডেণ্টৰ নাম আপোনালোকে নতুনকৈ এড কৰিব বিচাৰে, এই ফৰ্মেট আপোনালোকে ব্যৱহাৰ কৰিব লাগিব। ইয়াতে লিখা আছে ফৰ দ্য ষ্টুডেণ্ট হুজ প্ৰফাইল ৱাজ নট ক্ৰিয়েটেড মিছিং ইন দ্য ইউডাইছ ষ্টুডেণ্ট লিষ্ট অফ প্ৰিভিয়াছ একাডেমিক ইয়াৰ। যদি কোনো ষ্টুডেণ্টৰ প্ৰফাইল ক্ৰিয়েট কৰা হোৱা নাই বা মিছিং আছে, এইখন আপোনালোকে ইয়াতে সেই ষ্টুডেণ্টৰ নাম আপোনালোকে এড কৰিব পাৰিব। আৰু এই ফৰ্মেট ফিল আপ কৰাৰ পিছত আমাৰ ব্লকত বা ডিষ্ট্ৰিক্টত জমা দিব লাগিব। এতিয়া আপোনালোকে কেনেকৈ ফিল আপ কৰিব? ফাৰ্ষ্ট আছে আমাৰ ইউডাইছ কোড। আপোনালোকে ইয়াতে স্কুলৰ ইউডাইছ কোড ফিল আপ কৰিব। ইয়াৰ পিছত আপোনালোকে স্কুল নেম ফিল আপ কৰিব। ফিল আপ কৰাৰ পিছত ইয়াতে আপোনালোকে নিজৰ ব্লকৰ নাম লিখি দিব আৰু ইয়াতে ডিষ্ট্ৰিক্ট আপোনালোকে লিখিব। লিখাৰ পিছত আপোনালোকে ইয়াতে দেখা পাই আছে এটা বক্স আছে। ফাৰ্ষ্ট আছে চিৰিয়েল নাম্বাৰ। আপোনালোকে ষ্টুডেণ্টৰ ইয়াতে চিৰিয়েল নাম্বাৰ দিব, 1 2 3 4 5 কৰি যিমান ষ্টুডেণ্ট হয় আপোনালোকে চিৰিয়েল নাম্বাৰ দিব। ইয়াৰ পিছত আপোনালোকে ইয়াতে ক্লাছ মেনশ্যন কৰিব। যদি ক্লাছ 2 হয় আপোনালোকে 2 মেনশ্যন কৰিব, ইয়াতে 3 হয় 3 মেনশ্যন কৰিব, 4 হয় 4 মেনশ্যন কৰিব। যি ক্লাছৰ এইটো ক্লাছ আপোনালোকে মেনশ্যন কৰিব। আৰু যদি ছেকশ্যন ABC থাকে আপোনালোকে ইয়াতে মেনশ্যন কৰি দিব। ক্লাছ আৰু ছেকশ্যন মেনশ্যন কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে ষ্টুডেণ্টছ পাৰ্টিকুলাৰ্ছ আৰু মেনশ্যন M ফৰ মেল, F ফৰ ফিমেল বুলি লিখা আছে আৰু ইয়াতে DOB লিখা আছে। ফাৰ্ষ্ট আমাৰ কি কৰিব লাগিব? ষ্টুডেণ্ট নেম ফিল আপ কৰিব লাগিব ইয়াতে। ইয়াৰ পিছত জেণ্ডাৰ যদি মেল হয় আপোনালোকে ইয়াতে M লিখি দিব আৰু যদি ফিমেল হয় আপোনালোকে F লিখি দিব। ইয়াৰ পিছত ষ্টুডেণ্টৰ ডেট অফ বাৰ্থ ফিল আপ কৰিব। ষ্টুডেণ্টৰ ডিটেইলছ ফিল আপ কৰাৰ পিছত আপোনালোকে ইয়াতে পেৰেণ্টছৰ ডিটেইলছ ফিল আপ কৰিব লাগিব। ফাৰ্ষ্ট আছে ফাদাৰ, ইয়াতে আছে মাদাৰ, অৰ্থাৎ আপোনালোকে ইয়াতে ফাদাৰ নেম আৰু মাদাৰ নেম ফিল আপ কৰি দিব। আপোনালোকে এটা কথা মনত ৰাখিব, যেতিয়া আপোনালোকে ফিল আপ কৰিব ইউডাইছ প্লাছৰ ষ্টুডেণ্টৰ ডিটেইলছ, তেতিয়া আপোনালোকে আধাৰ কাৰ্ড চাই আপোনালোকে এই নামবিলাকৰ স্পেলিং আপোনালোকে ইয়াতে ফিল আপ কৰিব, যাতে আপাৰ ID ক্ৰিয়েট কৰাৰ সময়ত প্ৰব্লেম ফেচ কৰিব নালাগে আপোনালোকৰ। ইয়াৰ পিছত আপোনালোকে ইয়াতে ৰিজন লিখিব লাগিব, কি কাৰণ এই ষ্টুডেণ্টৰ নাম এড কৰা হোৱা নাই। এনেকুৱা হ'ব পাৰে আপোনালোকে ৰিজন দিব পাৰে। প্ৰফাইল যদি লাষ্ট ইয়াৰ বনোৱা হোৱা নাই আপোনালোকে লিখিব পাৰে প্ৰফাইল ৱাজ নট ক্ৰিয়েটেড বা প্ৰফাইল মিছিং বা পেন নাম্বাৰ নট ফাউণ্ড। ইয়াতে আপোনালোকে লিখি দিব পাৰে। আপোনালোকৰ যি ৰিজন আছে এই ৰিজনবিলাক আপোনালোকে ইয়াতে ফিল আপ কৰি দিব। এই ডিটেইলছবিলাক ফিল আপ কৰাৰ পিছত একেবাৰে তলত আপোনালোকে দেখা পাব ইয়াতে আমাৰ হেড অফ দ্য স্কুল ডিটেইলছ বুলি লিখা আছে। ফাৰ্ষ্ট আপোনালোকে
হেডমাষ্টাৰৰ সিগনেচাৰ কৰিব, ইয়াৰ পিছত ফুল নেম লিখিব, তাৰপিছত হেডমাষ্টাৰৰ সিল ইয়াতে দিব। দিয়াৰ পিছত এই ফৰ্মেটখন আমাৰ কি কৰিব লাগিব, ব্লকত জমা দিব লাগিব। এতিয়া ছাৰ বাইদেউসকল মই আপোনালোকক ফৰ্ম S03 কেনেকৈ ফিল আপ কৰিব এইখন মই দেখাই দিম। ছাৰ বাইদেউসকল আপোনালোকে স্ক্ৰীনত দেখা পাই আছে ইয়াতে ফৰ্ম S03 বুলি লিখা আছে আৰু ইয়াতে লিখা আছে ফৰ্মেট ফৰ ষ্টুডেণ্ট নেম চেঞ্জ, ক্লাছ চেঞ্জ এণ্ড আদাৰ বেচিক ডিটেইল চেঞ্জ ইন UDICE প্লাছ ষ্টুডেণ্ট ডাটাবেছ। অৰ্থাৎ ষ্টুডেণ্টৰ নাম চেঞ্জ কৰাৰ কাৰণে বা ক্লাছ চেঞ্জ কৰাৰ কাৰণে বা আদাৰ্ছ ডিটেইল চেঞ্জ কৰাৰ কাৰণে আপোনালোকে এই ফৰ্মেটখন ব্যৱহাৰ কৰিব লাগিব। আৰু এই ফৰ্মেটখন আপোনালোকে ফিল আপ কৰাৰ পিছত আমাৰ ব্লক অফিচত বা ডিষ্ট্ৰিক্ট অফিচত জমা দিব লাগিব। ইয়াতে আপোনালোকে দেখা পাই আছে ফাৰ্ষ্ট লিখা আছে ছাবমিটেড বাই, ইয়াতে ফাৰ্ষ্ট স্কুল ডাইচ কোড লিখিব, স্কুল নেম লিখিব, UDICE ব্লক অৰ্থাৎ আপোনালোকৰ এডুকেশ্যন ব্লক নাম লিখিব, ইয়াৰ পিছত ডিষ্ট্ৰিক্ট নাম লিখিব। ইয়াতে লিখাৰ পিছত আপোনালোকে ইয়াতে দেখা পাই আছে ফৰ বুলি লিখা আছে, মানে কাৰ কাৰণে আপোনালোকে এইখন ফিল আপ কৰি আছে। ফাৰ্ষ্ট ষ্টুডেণ্ট 11 ডিগ্ৰীজ নেশ্যনেল ID ইয়াতে অৰ্থাৎ 10 নম্বৰ ষ্টুডেণ্টৰ ফিল আপ কৰিব লাগিব। ফিল আপ কৰাৰ পিছত ষ্টুডেণ্টছ কাৰেণ্ট নেম অৰ্থাৎ ষ্টুডেণ্টৰ UDICE প্লাছত বৰ্তমান যি নেম আছে এই নেম আমাৰ ইয়াতে ফিল আপ কৰিব লাগিব। ইয়াৰ পিছত আছে ষ্টুডেণ্ট ক্লাছ অৰ্থাৎ সেই ষ্টুডেণ্ট কোনটো ক্লাছত পঢ়ি আছে সেইখন ক্লাছ আমাৰ ইয়াতে ফিল আপ কৰিব লাগিব। এইবিলাক ফিল আপ কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে লিখা আছে পাৰ্টিকুলাৰ ওয়াৰ চেঞ্জেছ আৰ ৰিকুৱাৰ্ড, এপ্ৰপ্ৰিয়েটেড প্ৰুফ অফ আইডেণ্টিটি টু বি ছাবমিটেড এলং উইথ চেঞ্জেছ ৰিকুৱেষ্ট। অৰ্থাৎ আমাৰ ডকুমেণ্টছ ইয়াৰ লগত আমাৰ কি কৰিব লাগিব, দিব লাগিব। ইয়াতে ফাৰ্ষ্ট আছে আপোনালোকে দেখা পাই আছে চেঞ্জেছ ৰিকুৱাইৰেড, ইয়াতে নেম আছে, ডেট অফ বাৰ্থ আছে, জেণ্ডাৰ আছে, আধাৰ আছে, নেম এজ পাৰ আধাৰ আছে, ক্লাছ এণ্ড ছেকশ্যন আছে। আপোনালোকে যি চেঞ্জ কৰিব তাৰ ইয়াতে কি কৰিব লাগিব, টিক দিব লাগিব। আপোনালোকে দেখা পাই আছে ইয়াতে লিখা আছে টিক ইফ চেঞ্জেছ ৰিকুৱাইৰেড। আপোনালোকে যদি নেম চেঞ্জ কৰিব বিচাৰে ইয়াতে আপোনালোকে এনেকৈ টিক দিব লাগিব। যদি ডেট অফ বাৰ্থ চেঞ্জ কৰিব বিচাৰে আপোনালোকে ইয়াতে ডেট অফ বাৰ্থ ইয়াতে টিক দিব লাগিব। জেণ্ডাৰ চেঞ্জ কৰিব বিচাৰে জেণ্ডাৰ ইয়াতে টিক দিব লাগিব। আপোনালোকে যি চেঞ্জ কৰিব তাৰ আপোনালোকে এই বক্সত টিক দিব। টিক দিয়াৰ পিছত যদি নেম আপোনালোকে চেঞ্জ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট আপোনালোকৰ ভুল নামটো যিটো UDICE প্লাছত আছে বৰ্তমান সেই নামটো আপোনালোকে ইয়াতে ফিল আপ কৰিব। ইয়াৰ পিছত যিটো কাৰেক্ট নেম অৰ্থাৎ যিটো আমাৰ ডকুমেণ্টছত আছে বা আধাৰ কাৰ্ডত আছে সেই নেম আমাৰ ইয়াতে ফিল আপ কৰিব লাগিব। আৰু যদি আপোনালোকে ডেট অফ বাৰ্থ ফিল আপ কৰে যি আমাৰ UDICE প্লাছত আগত আছে এইবিলাক আপোনালোকে ফাৰ্ষ্ট ফিল আপ কৰিব। ইয়াৰ পিছত আমাৰ নতুন ডেট অফ বাৰ্থ যি হ'ব এইটো আপোনালোকে ফিল আপ কৰিব। ছেম আমাৰ ফাৰ্ষ্ট ইয়াতে আপোনালোকে যিমান দেখা পাই আছে ইয়াতে আমাৰ কি কৰিব লাগে, ফাৰ্ষ্ট UDICE প্লাছত যি আছে এইটো ইয়াতে ফিল আপ কৰিব লাগিব। ইয়াৰ পিছত আপোনালোকে ইয়াতে যিটো চেঞ্জ কৰিব তাতে আপোনালোকে নতুনটো ফিল আপ কৰিব লাগিব। তা ফিল আপ কৰাৰ পিছত একেবাৰে তলত আপোনালোকে দেখা পাব হেড অফ দ্য স্কুল ডিটেইলছ বুলি লিখা আছে ইয়াতে, অৰ্থাৎ আমাৰ হেডমাষ্টাৰৰ ডিটেইলছ লাগিব, ফাৰ্ষ্ট সিগনেচাৰ লাগিব, ইয়াৰ পিছত নেম, ডেজিগনেশ্যন আৰু সিল। এইখন ফিল আপ কৰাৰ পিছত আৰু ফৰ্মেলিটিজ পূৰা কৰাৰ পিছত আপোনালোকৰ এইটো কি কৰিব লাগিব, ডিষ্ট্ৰিক্ট বা ব্লকত আমাৰ ছাবমিট কৰিব লাগিব। ছাবমিট কৰাৰ পিছত আমাৰ ব্লক আৰু বা ডিষ্ট্ৰিক্টৰ পৰা এইখন চেঞ্জ কৰি দিব। তো এইদৰে আপোনালোকে ফৰ্ম S02 আৰু S03 ফিল আপ কৰিব পাৰিব। তো ধন্যবাদ ছাৰ বাইদেউসকল। আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু ন'টিফিকেশ্যন বেল আইকন টাচ কৰি অল কৰি দিব। ধন্যবাদ।